আজি আমি আহি আছোঁ আমাৰ ঘৰৰ গাঁওখনলৈ। এয়া আমাৰ গাঁওখন ৰজাবাৰী হয়। এয়া মই অকণমানকৈ ভিডিঅ' কৰি থৈছোঁ, যিহেতু মানে ঘৰলৈ আহিছোঁ বিহু বুলি, আৰু নতুনকৈ লোৱা গাড়ীখন লৈ পেলাই আহিছোঁ। সেইবাবে মই ভিডিঅ'টো ৰাখি থলোঁ। এতিয়া গৈ থাকোঁ ব'লক আমাৰ ঘৰলৈ। আৰু এয়া এখেতে গাড়ী চলাই আছে আৰু মই, আৰু এইফালে এয়া সেই দুগৰাকী। এইখন আছিলে মই পঢ়া স্কুলখন হয়। হাইস্কুল আৰু LP ME মই ইয়াতে পঢ়িছিলোঁ। আৰু এয়া আহি পেলাই ঘৰ পালোহি। আমাৰ মানে ইয়াত একো কৰিব নোৱাৰি, সেইবাবে তামোল গছহে লগাইছে। বান্দৰ বহুত হয়, মানে বস্তুবিলাক গোটেই খাই পেলাই, সেইবাবে এনেকৈ। আৰু এইফালে এয়া আমাৰ কুকুৰ পোৱালি আনিছিলে, সেইবাবে সেয়া চব কেনেকুৱা ভুকিছে আমি অহা দেখি। মাৰ লগতহে খুব লাগে কুকুৰজনীয়ে। আৰু পাছত মানে আমাৰ লগত ভাল হ'লগৈ, আৰু এক চকলেট দিব লাগে। চকলেটটো দিলেহে সি মানে হেৰি হয় মানুহৰ লগত। এনি টাইম মাৰ লগতে থাকে আমাৰ কুকুৰজনী। আৰু এইফালে এয়া হৈছে ভাইটি। আৰু এইফালে এয়া বিহু বুলি এইফালে এয়া মাহঁতলে এনেকৈ অলপমান বজাৰ কৰি লৈ আহিছোঁ। এয়া ববালে আনিছোঁ। এয়া আমাৰ ভণ্টি, এয়া ভাইটি। এইফালে এতিয়া খাবলৈ লৈছোঁ। এয়া চাহৰ লগত এয়া কি দিছে অকণমানকৈ দেখাইছোঁ। আৰু এইফালে এয়া আমাৰ পূৰা ভকতনি বহি আছে। আমি আহিলোঁ আমাৰ নকুল বৰ্তাহঁতৰ ঘৰলৈ। আৰু এইফালে এয়া ববয়ে আমাৰ অকণমানিটোক লৈ আছে। এইফালে নগেন বৰ্তা আৰু নকুল বৰ্তা বহি আছে। আৰু এইফালে আছে আমাৰ মানুহজন, আৰু মানে বৰ্তাহঁতো আজি ইয়ালৈ আহিছে। ইয়াতে লগ পালোঁ নগেন বৰ্তাহঁতক। আৰু এয়াই এইফালে টিকলাক ববই লৈ আছে, আৰু এই দুজনীয়ে পূৰা খেলত ব্যস্ত হৈছে। আৰু এইখন আমাৰ নতুন গাড়ীখন, নতুন গাড়ী লৈ পেলাই আহিছোঁ। এয়া হৈছে আমাৰ নগেন বৰ্তা ববৌ হয়। ববৌ আৰু বৰ্তাহে আহিছে, ছোৱালী ঘৰতে থাকি আহিছে। এইফালে এয়া ববৌ আহিলোঁ, এতিয়া যাবই হ'ল, যাওঁ আৰু। এয়া হৈছে আমাৰ ডাঙৰজনী ববৌ হয়। এতিয়া আমি আমাৰ গাঁৱৰ পৰা ওলাই গ'লোঁ। এতিয়া মিজোৰাম বৰ্তাহঁতৰ ঘৰলৈ যাওঁ। এয়া আহি পালোহি ঘৰ। এয়া আমাৰ কুকুৰটো বহুত ওখ হয়, দেখিছে নাই? সেয়া চাওকচোন, এয়া বৰ্তাই আনিছিলে। আৰু এইফালে সেয়া ববৌ ইয়াত অকলে আছে, মানে আমাৰ বৰ্তা মিজোৰামতে আছে। মিজোৰামত যিহেতু বৰ্তা এবাৰ ৰিটায়াৰ হৈছে, সেইবাবে কামখিনি কৰি আছেগৈ তাতে, যিখিনি মানে লাষ্টত কৰিবলগীয়া কাম। এয়া মিজোৰামত থকা ববৌ হয়। সেইবাবে ববৌ ইয়াত অকলেই থাকিবলগীয়া হৈছে, উপায় নাই। আৰু এতিয়া আমি পালোহি আমাৰ জেঠাইহঁতৰ ঘৰ, দীপা জেঠাই মানে। আমি যাবলৈ ওলালোঁ। আমি এতিয়া আহি আছোঁ ঘৰলৈ। এইফালে আমি আহি পেলাই এয়া গাড়ী একদম পূৰা জামত ফচি গ'লোহি। গাড়ী এখন পৰি আছিলে, যিহেতু তেলৰ গাড়ী হয়, সেইখন উঠাবৰ বাবে মানে চেষ্টা কৰি আছে। আৰু কিমান চাওকচোন, কিমান দীঘল লাইন হৈ গৈছে। আজি আমাৰ মানে বহুত টাইম হৈ গ'লগৈ। 6টা বজাৰ পৰা ৰখিছোঁ, 7:30 বাজি গ'ল। আমি মানে ঘৰলৈ অহা টাইমলৈ এতিয়া আমি গাড়ীত উঠি আহিলোঁ। আৰু এইফালে চাওকচোন, কিমান গাড়ী মানে জাম লাগি আছিলে। আমাৰ পিছফালেতো বহুত দীঘলীয়া লাইন হৈছে, কিমান দূৰলৈকে আছে মানে ধৰিবই নোৱাৰি। এইখন অৱশেষত গাড়ীখন উদ্ধাৰ কৰিলেগৈ। সেইখন আপোনালোকে দেখিছেনে? মই সেইবাবে ভিডিঅ' কৰিছোঁ, অকণমানকৈ বোলো আপোনালোকক দেখাই দিওঁ। গাড়ী গৈয়ে আছে, গাড়ী সীমা নাইকিয়া, কিমান গৈছে। মই সেইবাবে অকণমান ভিডিঅ' কৰি থৈ দিলোঁ। আৰু আমি এতিয়া ঘৰলৈ আহি আছোঁ। ঘৰতো চিন্তা কৰি আছে, যিহেতু মানে দেৰি হৈছে, বহুত দেৰি হৈছে। ঘৰৰ পৰা ওলাই অহা টাইম হ'ল, সেইবাবে। আৰু আজিলৈ আহিছোঁ। শুভৰাত্ৰি, নমস্কাৰ। আৰু মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। নমস্কাৰ।